আৰম্ভ কৰিলো এইটো বছৰৰ প্ৰথমটো যাত্ৰালৈ আহি পালো তুলুঙীয়া আৰু তুলুঙীয়াৰ পৰা সফালে যাব লাগিব ইফালে মানে ধুবুৰীও যাব পাৰি ক'ব গ'লে মই মন্দিৰ পাহাৰ পৰ্বত নদী নিজৰা এইবিলাক বহুত ভাল পাওঁ এইবিলাকে মোৰ জীৱন আৰু সেইবাবে আজি আহিছো এটা ধুনীয়া মন্দিৰলৈ তো নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা আহি পালো যিহেতু আৰু এইটোৱে হ'ল খগৰপুৰত থকা আদ্যাশক্তি শ্ৰী শ্ৰী মহাৰাণী মন্দিৰ আজিৰ পৰা যিহেতু আৰম্ভ কৰিম এটা নতুন বছৰ আৰু সেইকাৰণে আহিছো খগৰপুৰ বজাৰৰ পৰা উত্তৰ দিশত এখন সৰু পাহাৰ বা টিলা আছে আৰু তাতে আছে ওপৰত মানে এই মন্দিৰটো তো ইয়াৰ পৰা ধুনীয়াকৈ ওলাই আহিলো সেয়া কৰি আৰু এতিয়া ওপৰলৈ যাওঁ ওপৰতে এটা যিহেতু মন্দিৰ আছে অকণমান খোজকাঢ়িব লাগিব আৰু তথাপিও বহুত ধুনীয়া দেই পৰিৱেশটো বহুত ধুনীয়া আৰু যিহেতু পাহাৰৰ ওপৰত অৱস্থিত সেইকাৰণে কিবা এটা বেছিয়ে ভাল লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা বতাহ আৰু ৰ'দ দি আছে ধুনীয়াকৈ মাৰ মন্দিৰৰ পৰা ওপৰলৈ উঠিব লাগিব আৰু ওপৰত এটা শিৱ মন্দিৰ আছে এইটোৱে হ'ল শিৱ মন্দিৰ নমো নমো আৰু এই মন্দিৰৰ বিষয়ে যিহেতু অকণমান জানিবলগীয়া কথা কিছুমান আছে আৰু আমিও যিহেতু নাজানো ইয়াতে জেঠা আছে জেঠাজনে ক'ব জেঠা কওকচোন মানে মন্দিৰৰ আৰম্ভণিটো অলপ এই মন্দিৰটোৰ স্থাপনা একচুৱেলি যিটো তেওঁৰ চমু পৰিচয় কিতাপৰ আলমত মই দুআষাৰ ক'ব লৈছোঁ একচুৱেলি এই মন্দিৰটোৰ স্থাপনা যেতিয়া মানুহে অঘৰী জীৱন যাপন কৰিছিল গছৰ ফল মূল খাই জীৱন ধাৰণ কৰিছিল চিকাৰ জংঘলত হাবিত বাস কৰিছিল তেতিয়াৰ দিনত এটা খচৰং চৰ্দাৰ নামৰ এজন দলপতি মানে কিছু তেওঁৰ মানে দলপতি মানে কিছু সৈন্য সামন্তলৈয়া এইখিনি অঞ্চলত আহিছিল অহাৰ পিছত অনাই বনাই ঘূৰি ফুৰে য'তে চিকাৰ পায় তাতে মানে এই চিকাৰ বধ কৰি মানে জীৱন যাপন কৰিছিল ঠিক তেনেকুৱা অৱস্থাতে তাৰমানে চিকাৰটো আৰু শেষ হ'ল একেটা হাবিতে মানে কেনেকৈ চিকাৰ মানে বেছি নাথাকে তেতিয়া তাৰমানে ঠাই সলাবৰ কাৰণে সিহঁত মনত কিবা সিদ্ধান্ত ল'ল আৰু সিদ্ধান্ত লোৱাৰ সময়তে সেই ৰাতি তাৰমানে ধৰ মা মহাৰাণীয়ে তেওঁক তাৰমানে সপোনালে যে তুমি যাব নালাগে তাৰমানে ইয়াতে মোৰ কেইপদমান বস্তু আছে সেই কেইপদ বস্তু তুমি ভালদৰে ধৰ পূজা পাঠ কৰিবি পূজা পাঠ কৰাৰ পিছত তোমাক তাৰমানে কি হয় শান্তিমতে জীৱন যাপন কৰিব পাৰিবি আৰু এনেকৈ অনাই বনাই ঘূৰাৰ কোনো দৰকাৰ নাই তেতিয়া তাৰমানে কি হয় সেইখিনি কথা প্ৰকাশ কৰিল তেওঁৰ সহচৰীবিলাকক তেতিয়া সেই কথা মানে সেই কথাত প্ৰতিয়ন গৈ প্ৰত্যেকে তাৰমানে এই পূজা অৰ্চনা আৰম্ভ কৰি এতিয়া সেইখন এই খগৰপুৰ গাঁওখন এই তাৰমানে আদিম মানৱ বুলি ক'ব পাৰি আৰু আদিম মানৱ যেনেকৈ আমাৰ আদিম মানৱ আছে আমাৰ খগৰপুৰ নিবাসী ৰাইজৰ আদিম মানৱ বা আদি পুৰুষ তেওঁকে বুলি খচৰং সৰ্দাৰকে বুলি ক'ব পাৰি আৰু ৰাতিপুৱাৰ যিহেতু একো খোৱা নাছিলোঁ তো ইয়াতে চাহ খাব পালোঁ তো ধন্যবাদ মন্দিৰৰ নিচে কাষেদি এটা ৰাস্তা আছে আৰু এতিয়া তললৈ যাই আছোঁ অকণমান চাওঁ পৰিৱেশটো যি ধুনীয়া লাগিছে নহয় তো শাল গছবিলাক আছে আৰু মাজেদি আহিছোঁ ধুনীয়াকৈ আৰু এইফালে পুখুৰীও এটাও আছে এইখন পাহাৰৰ সৈতে ৰাণী দেৱীৰ অলৌকিক আৰু জাগ্ৰত শক্তি নিদৰ্শনৰ বাবেই ৰাণীৰ নাম মহাৰাণী আৰু পাহাৰখনৰ নাম মহাৰাণী পাহাৰ বুলি জনসমাজত পৰিচিত হৈ আহিছে তো এতিয়া যাই আছোঁ মন্দিৰৰ ভিতৰলৈ যিহেতু আজি নৱবৰ্ষৰ 1 তাৰিখ সেইকাৰণে বহুত মানে ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু ময়ো আহিলোঁ ভাল লাগিল আৰু ইফালে জেঠাজন আছে কেনে খবৰ জেঠা বৰ্তমান আজি ভালে মানে যিখিনি ভক্ত দেখা গেল মানে বছৰে বছৰে আমাৰ মাৰ আশীৰ্বাদত বাবাৰ আশীৰ্বাদত শতকোটি দেৱতা আশীৰ্বাদত মানে ভাল হৈয়ে আছে যিহেতু মন্দিৰটো পাহাৰত আছে এইটো মাৰ মন্দিৰ আৰু ইয়াৰ অলপমান ওপৰত আছে শিৱ মন্দিৰ আৰু শিৱ মন্দিৰৰ লগতে গণেশ মন্দিৰো আছে হয় জেঠা হয় 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 বাবাৰ মন্দিৰ থাকে মাৰ মন্দিৰ আছে গণেশ মন্দিৰো আছে বাবা থাকিলে মা থাকিব লাগিব আৰু মা থাকিলে বাবা থাকিবই লাগিব বাবা থাকিলে গণেশ বাবা থাকিবই লাগিব আৰু জেঠা শুনামতে ইয়াতো বোলে বিবাহ হয় ইয়াত বিবাহ হয় মানে শিৱ মন্দিৰত হয় মাৰ মন্দিৰত আমি ভক্তি কৰিয়া মানে লঘুন গাঁঠিটো খুলি দিওঁ আচ্ছা ওপৰত মানে শিৱ মন্দিৰত মানে বিয়া হয় শিৱ মন্দিৰত বিয়া হয় মাৰ মন্দিৰত আহি পেলাই শিৱ মন্দিৰত বিয়া হয় মাৰ হাতে দৰ্শন কৰিয়া লঘুন গাঁঠিখিনি খুলি দিওঁ জেঠাজনৰ মুখত বহুত কথা নজনা কথা কিছুমান শিকিবলৈ পালোঁ আৰু মাৰ শক্তি কিমান আছে তো সেইখিনি মানে বুজি জানি তো বেছিয়ে ভাল লাগিল আৰু ঠাইখিনি ইমান ধুনীয়া নহয় তো ঘৰলৈ যাবলৈ মন নাই মোৰ ইয়াৰ পৰা আৰু ইয়ালৈ আহি অকণমান মানে ভোক লাগিছিল কিন্তু জেঠিমাই মানে চাহ দিল ভাল লাগিল না জেঠিমা আমাৰ ঘৰত যাব মন্দিৰত গেলে এতিয়া লগ পালে মাত দিবি আহি থাকিম ইয়াতে উৎসৱ বুলি ক'লে 1 বহাগৰ পৰা 4 বহাগলৈ বাৰ্ষিক পূজা আৰু মেলা উদযাপন কৰা হয় বহুত ডাঙৰকৈ হয় তো আপোনালোকে আহিব পাৰে তো মাঘী পূৰ্ণিমাও হয় আৰু শিৱ পূজা উদযাপন কৰা হয় এতিয়া মন্দিৰৰ পৰা ওলাই দিলোঁ এতিয়া যিহেতু শিৱ মন্দিৰটো ওপৰত আছে ওপৰলৈ যাওঁ আৰু অলপমান ঘূৰি পাকি ধুনীয়াকৈ ভিডিঅ'টো কৰি এতিয়া ঘৰলৈ যাওঁ আৰু বহুত বহুত ধন্যবাদ এইখন কিতাপ দিয়াৰ কাৰণে আৰু আপোনালোকে যদি আহে তো ইয়াৰ পৰা কিতাপখন নিবলৈ নাপাহৰিব কাৰণ বহুত ইতিহাস আছে জানিবলৈ ভাল পাব তো এইটোৱে হ'ল মাৰ মন্দিৰ আৰু যিহেতু শিৱ মন্দিৰটো ওপৰলৈ আছে তো 2টা মন্দিৰ চালোঁ এতিয়া যিহেতু ঘৰলৈ যাওঁ আৰু ঠাইখিনি বহুত ওপৰত মানে যিহেতু পাহাৰৰ ওপৰত অৱস্থিত যিহেতু ওপৰলৈ উঠিছোঁ এতিয়া নামি আছোঁ ধুনীয়াকৈ আৰু যদি আপোনালোকে আহিব খগৰপুৰৰ যিটো চক আছে যিখন বজাৰৰ ওচৰতে হয় অকণমান খবৰ কৰি আহিব আৰু ওচৰতে আছে ৰেল লাইনটো
ধুনীয়া আৰু এইটো মন্দিৰৰ পৰাই 2025 চনটো মানে বছৰটো আৰম্ভ কৰিলোঁ। তো যিহেতু এতিয়া ঘৰলৈ যাওঁ তো পুনৰ এটা ভিডিঅ'ৰ এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ বাই।